নমস্কাৰ বন্ধু-বান্ধৱীসকল আপোনালোক সকলোকে কেৰিয়াৰ গাইড চেনেললৈ স্বাগতম জনাইছো। বন্ধু-বান্ধৱীসকল আজি আপোনালোকৰ বাবে এটা খুবেই ভাল খবৰ লৈ আহিছো। আপোনালোকৰ যিসকলে DME গ্ৰেড 3 আৰু গ্ৰেড 4 পোষ্টসমূহৰ কাৰণে সাৰ্ভাৰ প্ৰব্লেমৰ কাৰণে এপ্লাই কৰিব পৰা নাছিলে তেওঁলোকৰ বাবে এটা অতি ভাল খবৰ যে আপোনালোকৰ বাবে DME ফালৰ পৰা ডেট এক্সটেনশনৰ পুনৰ এখন নটিচ প্ৰকাশ কৰিছে। এই নটিচখন জনসংযোগত প্ৰকাশ কৰিছে DME নলবাৰী মেডিকেল কলেজ, নগাঁও মেডিকেল কলেজ, কোকৰাঝাৰ মেডিকেল কলেজ আৰু ধুবুৰী মেডিকেল কলেজৰ যিখিনি গ্ৰেড 3 আৰু গ্ৰেড 4 পোষ্ট আছিল সেই পোষ্টসমূহৰ লাষ্ট ডেট 28/2/2023 লৈ বঢ়াই দিছে। আপোনালোকৰ যিসকলে এতিয়াও এপ্লাই কৰিব পৰা নাই তেওঁলোকে 28 ফেব্ৰুৱাৰী ৰাতি 11:59 লৈকে এই এপ্লাইসমূহ কৰিব পাৰিব। গতিকে বন্ধু-বান্ধৱীসকল আপোনালোকৰ যিসকলে কৰা নাই অতি সোনকালে এই এপ্লাইসমূহ কৰি লওক। বন্ধু-বান্ধৱীসকল আজিৰ ভিডিঅ'টো ইমানেই। এনে ধৰণৰ আপডেটসমূহ পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব। লগতে এই এক্সামসমূহৰ যিসমূহ ৰিটেন এক্সাম হ'ব তাত আহিবলগীয়া প্ৰশ্ন উত্তৰসমূহৰ ওপৰত আমি ভিডিঅ' আগবঢ়াম। আমাৰ ভিডিঅ'সমূহ চাবলৈ নাপাহৰিব।